ফুৰিব আহিছিলোঁ, আহি পেলাই বোলো বৰনামঘৰতে আজি সোমাই যাওঁ। এয়া এখন বিদ্যালয়খন আছে এইডোখৰত, উচ্চ মাধ্যমিক বিদ্যালয়, এখন এতিয়া হায়াৰ ছেকেণ্ডেৰী হৈছে। আজি বোলো নামঘৰত সোমাই যাওঁ, সদায় সোমাম বুলি ভাবোঁ। আপোনালোকক দেখাওঁ আজি নামঘৰত কি কি দেখিলোঁ, মানে কি কি আছে চাব চবেই। আগতকৈ বহুত ভাল হ'ল, নতুন নতুন মানে বনাইছে, গেট চেট দিছে। এতিয়া আমি ইয়াত জন্ম আৰু মই আছোঁ। ইয়াতে সেৱা এটা কাঢ়ি লওঁ, গোটেই নদীবতী কৃষ্ণ ৰাতিপুৱাই থৈ আহিলোঁ। আহিব আপোনালোকে এবাৰ, ইয়াতে বহুত ভাল লাগে। ইয়াত নামঘৰ বনাই আছে, এতিয়া নতুনকৈ বালি চালি আছে, ভিতৰতো বনাই আছে দেই। নিজৰ বহুত পুৰণা গছ। There was good news. বনাই আছে, জুম কৰি দেখাব। এতিয়া অলপ ভিতৰ চাইডে যাম। ইয়াত কাৰ্যালয় আছে বেক চাইডে। ইয়াত এবাৰ বিহু ফাংচন এখন হ'ব, আপোনালোকক দেখামগৈ তাত। নামঘৰ পৰিৱেশ সঁচাকৈ ভাল লগা। ইয়াৰ গীতত ইমান ভাল ভাল কথা লিখা আছে। আগলৈ আৰু দুটামান আছে, দেখাম বাৰু আপোনালোকক। নলা আছে, ইয়াত পানী চানী যাব পাৰে। ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰা এইবোৰ আছে বাৰু, মই দেখাম অকণমান দেখিলে আছে। দান পাত্ৰ কাৰ্যালয় হয়। মোৰ এইডোখৰ জেগা বেছি ভাল লাগে। ডালিম লাগি আছে ইয়াত, ডালিম খাব পৰা হৈছে আৰু। আছে ল'ৰা ছোৱালী খেলা ধূলা বস্তু। এতিয়া নামঘৰত ঠিক কৰি আছে যে বাবে উলিওৱা নাই চব, এনেকৈ বুলি মেলি ভিতৰত থৈ দিছে আৰু। এয়া সপোনিক বৰনামঘৰৰ ভিতৰত থকা নাট্যমন্দিৰটো ইয়াত আছিলে। ইয়াত এবাৰ বিহু ফাংচন হ'ব, সকলো আহিব ফাংচন চাবৰ বাবে। এয়া এই ষ্টেজতে হ'ব। নতুনকৈ গীত বনাই আছে আৰু দেখাম আপোনালোকক। ইয়াত অনন্ত হত্যাখন আছে, গীত বনাই আছে, আপোনালোকক দেখাম। গীতটো লৈ দিছে বহুত খোজকাঢ়ি।
ইয়াতে গেট বনাই আছে, মেইন গেট বনাইছে এইটো চাইডে। স্মৃতি দৰ্পণ। এয়া অনন্ত হৈছে। ইয়াত আমি চাকি তাকি দিওঁ। এইফালে হাতীটোতো চব ঘৰিয়ালে কামুৰি আছে তলত। এইবিলাক লক্ষ্য নকৰোঁ, আজিহে দেখিছোঁ ভালকৈ। বাকী ভিডিঅ'টো এয়াই আছিল। সকলোৱে আশা কৰিলোঁ ভিডিঅ'টো আঁতৰিলোঁ বুলি। ধন্যবাদ।